হাই ফ্ৰেণ্ডছ, মই Gitika sakia channel সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আমাৰো ভাল। এতিয়া যাবলৈ ওলাইছো ডক্টৰৰ ওচৰলৈ আৰু ভিডিঅ'টো চাই যাব সেইফালেকে। আজি চেকআপ আছে আৰু এয়া আহি পাই গ'লোহি এপ'ল' হস্পিটেল গণেশগুৰিত যিখন আছে। ভিতৰলৈ সোমাই আহিছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ থাপনা ভাগ দেখিলে মনটো ভাল লাগি যায়। এতিয়া এইফালে ফাইনেলি গৈছোঁহি ডক্টৰৰ ওচৰ পাই গ'লোহি। আৰু এয়া আমাৰ ছোৱালীয়ে খেলিছে, সৰু কণমানি এজনীয়ে লগ পাইছে। দেখিছে নহয় কিবা কিবিকৈ আমাৰ ছোৱালীয়েও কথা পাতিছে, তাইও পাতিছে, এনেদৰে খেলি আছে। বুজিছে নহয় ইমান চিঞৰ বাখৰ কৰি খেলিছে। অলপ দেৰি তেনেকৈ খেলি আছে আৰু কি উৎপাত মানে খেলবোৰকে চাই বহি আছোঁ আৰু কাৰণ আমাৰ নম্বৰ এতিয়ালৈকে অহাই নাই, টাইম আছে। আজি যিহেতু মোৰ লাষ্ট চেকআপ হয়, আজি মোৰ ডেটটো দিব, কেই তাৰিখে আমাৰ পত্ৰ হ'ব। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো দবাই থ'ব যাতে মই নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাব পাৰে। এয়া বনাই আছে ধোচা, মই খাম চিজ ধোচা, বনি আছে। এতিয়া মই খাই লওঁ, এইটো মোৰ ধোচা আহি গ'ল। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কালি আৰু আহি ভিডিঅ' কৰা নহ'ল, লাষ্ট আছিলে চেকআপ। ডক্টৰৰ ওচৰলৈ গ'লোঁ, ডক্টৰে ডেটটো দিলে 21 তাৰিখে অতি হ'ব, 20 তাৰিখে ভৰ্তি হ'ব লাগিব, 20 ছেপ্টেম্বৰ। আৰু আজি হ'ল 11 ছেপ্টেম্বৰ, সময় বেছি নাই। এয়া ডেট দিলে বহা চাগে আৰু কালি ভাত পানী খাই শুওঁতে দেৰি হ'ল, আহি পাহৰিও থাকিলোঁ ভিডিঅ' কৰিবলৈ। আৰু আজি কেক এটা বনাই আছোঁ। কি কাৰণেনো কেক এটা বনাইছোঁ দেখাম বাৰু দেই। কেকটো পাতি থৈ আহিছোঁ, মই কেকটো হ'লে দেখাই আছোঁ। চিম্পল কেক এটা বনাইছোঁ ঘৰতে। ক্ৰীম দিয়া কেকেই বনাবলৈ মন আছিলে কিন্তু নহ'লগৈ। যিহে গৰম পৰিছে, এই গৰমত মানে ক্ৰীম দিয়া কেক মোৰ দ্বাৰা বনাবৰ কাৰণে সম্ভৱ নহয় এতিয়া। সেইকাৰণে নাই, এনেই নৰ্মেলকৈ কেক এটা বনাইছোঁ। কেকটো কেলৈ বনাই আছোঁ মই ভিডিঅ'টো লাষ্টত কৈ আছোঁ কিহৰ বাবে। এইটো হৈছে কেকটো, তলৰডোখৰ দেখিছে ন স্পঞ্জি, কিন্তু কেকটো ঘটনা এটা ঘটিল, অকণমান দেৰি গ'ল। এইখিনি অলপমান চফা কৰিলোঁ, এতিয়া এইখিনি কৰিম চফা। কিন্তু কেকটো পূৰা স্পঞ্জি হৈছিলে, খালি অকণমান দেৰি গ'ল। সময়টো মোৰ অলপমান বেছি হৈ গ'ল, তাৰমানে সেইবাবে অকণমান দেৰি লাগি গ'ল। দেখিছে, এইখিনি অকণমান চফা কৰি ল'ম এতিয়া। বাৰ্থডে স্পেচিয়েল বুলি পোলাও মাংস আৰু ৰঙালাও পনীৰ চব্জি বনালোঁ। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, বাই বাই।